কি কেনে মলাই চমচমটো খালো শিলঙৰ মলাই চমচমটো অলপ টেষ্টে বেলেগ এটা দেখাই দিয়ক এবাৰ গাইস ওয়াও মজা লিখিছে দেই 4 people 300 আৰু জনাদা এতিয়া ভিডিও কল কৰি আছে মই কেনেকৈ লাগি আছে ওয়েলকাম টু সুইজাৰল্যান্ড তোমাক ভাই সুইজাৰল্যান্ড নহয় কাশ্মীৰ তোমাক পুৰা কাশ্মীৰ লাগা দিয়া ধুনীয়া গাইস একদম লোকেশন ধুনীয়া মানুহবিলাকো ধুনীয়া আৰু ইয়াত সব ধুনীয়া আছে গাইস ইয়াত বেয়া একো নেদেখি সব ধুনীয়া দেখি ভাই এটা গোবৰ আছে গোবৰ ইয়ে ভাই ও ভাই কি কৰি আছে এইবিলাক ভাই কি কৰি আছে এইবিলাক মোক ধুই আছো মই আচ্ছা 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 এয়া বুলছে কমল ইয়াৰ পৰা আৰু কিমান আছে ব্লুষ্টেক আমি আৰু 1 hour পিছত পাই যাম আৰু লংখন পৰা 20 কিলোমিটাৰ মান আছে আচ্ছা গাইস এটা শিলঙত কি ফেস্টিভেল চলি আছে এই সিজনটো কি চেৰি ব্লুজম বিলাক ফ্ৰী কি ধুনীয়া চেৰি ব্লজমৰ কথা ফ্লাৱাৰ What a nature. চাৰিওফালে খালি চেৰি ব্লজম Second Switzerland বুলি এনে নকয় পানী লৈ লওঁ ন ইয়াৰ পৰা পানী লাগিব কিন্তু ভাই ট্ৰেকিঙত জনাদা ৰেডি কেনেকুৱা জোচ কেনেকুৱা Hi sir. হাই আফটাৰ ট্ৰেকিং আমি গম পাম কেনেকুৱা জোচ সো আমি ইয়াত এই ফুড ये এটা সোয়া हां ये जंगल में मेरे को शक नहीं है यस तो अभी फूड कॉर्नर ये रखिलो 7 माइल फूड कॉर्नर सो यहाँ से हम रोटी लेंगे तो আমি गाइस यहाँ पर रोटी লৈ লম रोटी खिनि লৈ লম আৰু বাকি আমাৰ পিয়াই ধুনিয়াকে বনাই আছে চিকেন ঠিক আছে हां पैकिंग ভাই ভাই কি হৈছে তোমাৰ আমার স্পন্সৰৰ কি হৈছে কিবা কৈ আছিল গুগল পে মাৰি মাৰি বলে কিবা হৈ গৈছে স্পন্সৰ নকৰে নেকি টিপটো আৰু স্পন্সৰ নকৰে ৰন ভাই টায়াৰ্ড হৈ গৈছে বলে গুগল পে মাৰি মাৰি আচ্ছা এতিয়া আমি নেমু কাটি আছে না আমি নেমু কাটি আছো আমাৰ নেমু আমি ৰাস্তাত কি কৰিম এটো আমি যাতে মানে পিকনিকত আমাৰ লাগিব তো তো আমি এতে মানে কাটি লৈছো আৰু সোনকালে কাটিছে হেলমেট পিনি কাটি আছা হা মই পিনি কাটি আছো হেলমেট সেফটি ইজ ভেরি ইম্পর্টেন্ট সেফটি মই হেলমেট পিনি বন্ধন বলে নহয় এই গ্লাছখন তললে পেলাই লোৱা নহলে সেফটিটো ক'ত যাব নহয় নহয় ৰসটো তললে চকুত যাতে নপৰে ওকে আপোনালোকে চাই লওক গাইস আৰু আমাৰ যোনে যোনে আহা নাই বেয়া পাইছো আমাৰ লগত আমাৰ এতিয়া চাই থাকক আপোনালোকে ব্লগত চাই থাকক কেনেকুৱা লাগিছে আমাৰ পিকনিকটো ঠিক আছে ওকে আজি ৰুম চুম চেঞ্জ কৰা সবে তোমালোকে আৰু যাৰ ৰিলেটিভ ঢুকাইছে তেওঁলোকৰ ৰেষ্ট ইন পিস আৰু কিছু মানে নাহিলে আমাৰ লগত একো নাই খাই দেখিলে কি কেনে মলাই চমচমটো খালো শিলঙৰ মলাই চমচমটো অলপ টেষ্টে বেলেগ এটা দেখাই দিয়ক এবাৰ গাইস ওয়াও মজা মজা ন খাসি মিল্ক ন খাসি মিল শিলং মিল্ক লোৱা জোৰদা অলপ টেষ্ট কৰক আমাৰ মই নাখাওঁ মই নাখায় জোৰদা তামোল গৰালে এতিয়া আমিয়ে খাব লাগিব ভালে হ'ল কোনফালে লোকেশন ইফালে গাইস আমি বুলষ্টেকৰ এতিয়া আহিলো মতে আনিছো এটা কিয় কৰা কমত সো কি হল আমাৰ গাইস অলপ লোকেশন পিয়াই চাই আছিলে আমাৰ পিয়াই লোকেশন চাই আছিলে মানে কি কৈছে দুটা মক্কেল চাইছে তো দুটা মক্কেল আমি চলাই আছো না নহয় আমাক দুইটা কি কৈছে দুটা মক্কেল চাই আছে তো হয় এনে কি কৈছে আরে এই বাৰে বাৰে ভিডিও কৰে তাক মই কৈছো মোক মেপটো দেখুৱা তাই দেখুৱা নাই মোক হা মই কৈছো একদম ৰাস্তাটো ফাইন সো গাইস আমাৰ তাৰপিছত মই চালো কি ৰঙাটো তাৰ আছে ডাউনটো ৰেডটো আছে মানে গুগলত যেতিয়া আপুনি চাব আহিব তো অলপ আগুৱাই লৈ যায় তো এইকাৰণে পাৰিলে অলপ লোকেল মানুহ সুধিব এতিয়া আমি ইয়াতে পালো আৰু ইয়াত এতিয়া আমি পাৰ্ক কৰিম
গাড়ী স্কুটাৰখন আমি পাৰ্ক কৰি কেনে আৰু আমাৰ এয়া ইয়াৰ পৰা ট্ৰেকিং আছে ট্ৰেকিং প্ৰায় 1 ঘণ্টামান ট্ৰেকিং হ'ব তাৰপিছত ট্ৰেকিং কৰিম আমি তাত চ' গাইজ আমি ফাইনেলি এতিয়া আমি ট্ৰেকিং কৰিম বুল ট্ৰেক পালোহি আৰু ইয়াত দেখিব পাৰিছে ফটো শ্বুট হৈ আছে ইয়াত লিখা আছে গাইজ ট্ৰেকিং কেম্পিং পিকনিক ফিষ্ট ব'টিং চব লিখা আছে বুল ট্ৰেকৰ কেনেকুৱা কি ৱেলকাম টু বুল ট্ৰেক মহিংগাঁও ইয়াত ৰোহন প্ৰিয়া আৰু আমাৰ জনাদা আছে গাইজ চাই থাকক আমি এতিয়া ট্ৰেকিং কৰিম এয়া আমাৰ প্ৰিয়াই ট্ৰেকিং ষ্টাৰ্ট কৰি দিছে একদম একদম ধুনীয়া দেখাইছে আৰু ৰোহন ভাই আৰু ৰোহন ভাই ভিডিঅ' কৰা বনাই আছে আৰু আমাৰ জনাদা আছে জনাদাই বৌৰ লগত কথা পাতি আছে আৰু গাইজ এইটো মই চ' মই অকলে আৰু মই আছো ন ৰোহন ভাই আমি কাক মিছ কৰা নাই না আমি কাক আমি মিছ কৰা নাই কাকো আমি কোনবাই ৰুম চেঞ্জ কৰি আছে কোনোবাই ৰুম চেঞ্জ কৰিছে মিস কৰি আছো দে আমাৰ मेरे को मैं थकता नहीं रोहन नहीं थकता मैं थकता नहीं हूँ लेकिन मैं क्या करूँ मैं तो रणबीर कपूर हूँ और मैं दीपिका पादुकोण तू बनी बाकी गाइस চাই থাকক আমি দেখাই থাকিম ধুনীয়াকে জাৰ্নিটো দেখাই দিয়া বন্ধ আছে জোশ কেনেকুৱা হাউ টু জোশ হাই ম্যান হাই so Rohan bhai is always high hi sir hi so the best gift you can give your loved one is a lifetime of adventures Rohan bhai adventures on yeah yeah pura লাইজেদি লৈ you guys follow me okay so এইবিলাক আপোনাৰ কিবা কি কিনিব পাৰে গাইস ইয়াৰ পৰা যাব পাৰিম আমি ওহো আপুনি এইটো ৰাস্তাটো নলব okay ঠিক আছে ইয়াত কি লিখা আছে কোৱাচোন ইয়াত কিবা কিবি লিখা আছে গাইস সাংভা what bread প্লাষ্টিক কিবা কিবি লিখা আছে গাইস আমি বুজি পোৱা নাই আৰু হ'ব আৰু একো নাই এইটো কি ইয়াত ডাষ্টবিন আছে গাইস কিবা পেলাব ডাষ্টবিন আছে এইটো কি প্লান্টেশন কৰিছে ধুনীয়া গাইস ভাই মেঘালয়ৰ কিন্তু নেচাৰেল বিউটি ধুনীয়া ক'ব নালাগে গাইস এইফালে চাওক এই ট্ৰেকিং এইবিলাক কয় এডভেঞ্চাৰ্ছ অলপ ভিউ লোৱা নহয় অলপ ভিজুৱেল লোৱা মোৰ য়েছ গাইস এইবিলাক হ'ল এডভেঞ্চাৰ্ছ গাইস আহক গাইস এইবিলাক দেখাম ও কমলক পুৰা বাহিৰৰ লৰাৰ দৰে দেখাইছে থেংক ইউ ব্ৰেড থেংক ইউ কমল কিবা কবা গাইস ক'বলৈ একো নাই ধুনীয়াকৈ আপোনাক আহি যাব মোৰ লগত দেখা দিব আজি কেনেকুৱা আমাৰ এডভেঞ্চাৰ হয় আমাৰ গ্ৰুপটো আছে আমাৰ লগত গোটেইখিনি নামটো কৈ দিয়া গ্ৰুপত কোন কোন আছে এতিয়া গ্ৰুপত আমাৰ প্ৰিয়া ৰোহন ভাই জনাদা আছে সবাই আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ গ'ল বাকি তুমি 10 টকা এইটো লোৱা নাই লাঠিটো লোৱা নাই মোৰ লাঠি নালাগে তুমি এনেকে কমল ইয়াৰ পিছত ফিনিচিঙত আমি কি পাম ফিনিচিঙত আমি পাম বুল ট্ৰেক তাৰ কেনেকুৱা আছে লোকেশ্যন তাত আমাৰ আপোনাক কৈ দিওঁ আমাৰ মিনি ছুইজাৰলেণ্ড আচ্ছা ধুনীয়া লাগিছে কাশ্মীৰ ওকে আহি যাব আমাৰ ইণ্ডিয়াৰ কাশ্মীৰ ছুইজাৰলেণ্ডৰ মিনি ছুইজাৰলেণ্ড আৰু মিনি কাশ্মীৰ তো আমাৰ এৰবা আমাৰ ঝৰ্ণাদাই কিবা কৈ আছে ওকে আচ্ছা একো নাই ক'বলৈ খালি অলপ পেট পূজা কৰি ল'লে বাকীখিনি কাম হৈ যাব বঢ়িয়া 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 আমি এতিয়া মিনি কাশ্মীৰত মিনি ছুইজাৰলেণ্ডত বহি খাম না তাতে পিকনিক আমাৰ তাতে হ'ব আজি বঢ়িয়া এই লাঠি তুমি কিয় লৈছা এ অলপ বয়স হৈছে ও ভাল দেখা হৈছে ও দাদা অলপ বাদাম দিও ব্লগাৰ বাদাম খাব নেকি বেদাম খাই আছে বাদাম খালে মানে অলপ এনাৰ্জিটো থাকি যাব আমাক কোনে দিব বাদাম কাঁচা বাদাম পাকা বাদাম আমি বাদাম খাই ললো ট্ৰেকিঙৰ মাজতে যোৱা আগত যোৱা এইটো দেখাই দিয়া কিমান ষ্ট্ৰিপ আহিব লাগিব এইটো চোৱা ডাউন আছে ইয়াৰ পৰা ডাউন আকৌ যেতিয়া আমি আহিম আছে আমাৰ কিন্তু বেয়া লাগিব ডাউন আছে এইটো ঠিকে আছে নামোতে ঠিকে লাগিছে কিন্তু উঠোতে আমাৰ অলপ কষ্ট হ'ব কষ্ট নাই আমাৰ কষ্ট নাই ন আমাৰ কষ্ট নাই আমিতো ফিট আমাৰ ডিএছৰ ল'ৰা বিলাক চব ফিট আছে আৰু বাকী ডিএছৰ মানুহ বুঢ়া মানুহ প্ৰডাকশ্যন টিম এয়া আমাৰ ৰোহন আৰু প্ৰিয়া আৰু জনাদা আছে আৰু আমাৰ ভিউজ আছে গাইজ ভিউজ চাওক আমাৰ এই নেচাৰেল বিউটি গাইজ এয়া গাইজ বিউটি গাইজ এয়া নৰ্থ ইষ্ট এয়া গাইজ নৰ্থ ইষ্ট
এয়া শ্বিলং এয়া বুল ট্ৰেক গাইছ আহক চাওক গাইছ কি ধুনীয়া গাইছ আৰু যিটো আমাৰ এইফালে তলত চাওক কি ধুনীয়া মই প্ৰিয়া আকৌ যাব দিয়া চৰখনো এতিয়া খং উঠিছে অলপ আৰু এই ৰহন চাবা ভালকে ভাই এইফালে हम जहाँ रास्ता होता है वहां से नहीं जाते हम जहाँ रास्ता नहीं होता है हम वहां से जाते हैं बना के जाते हम लोग हम खुद बना के जाते আৰু গাইজ এতিয়া আমি চবৰে একচুৱেলি অলপ ফাটি গৈছে মিছা নগলেও জৰ্ণাৰো ফাটিছে আমাৰ প্ৰিয়াৰ আৰু ছোৱালী মানুহ কিন্তু জৰ্ণাদাই ভয় খাইছে মই এইটোৱে বেয়া লাগিছে জৰ্ণাদা কৈছে ইয়াতে খাই দিওঁ নেকি এতিয়া জৰ্ণাদাই কোনফালে যাই আছে জৰ্ণাদাই কিবা শ্বৰ্টকাট বিচাৰিছে গাইজ চ' আমি এতিয়া জাষ্ট নামি আছো গাইজ আৰু উঠি আহোঁতেতো আৰু আমাৰ অৱস্থা বেয়াই হৈ যাব বাৰু কিন্তু উঠি আহোঁতে চাগে মই ব্লগিং কৰিব নোৱাৰিম কিন্তু মই গাইজ আপোনালোকৰ কাৰণে আকৌ খুজিছোঁ মানে গাইজ চাওঁ আমি কিমান পাৰোঁ যদি বুল ষ্ট্ৰেক নাপাওঁ বেয়া নাপাব আৰু আমি ইয়াৰ আমি টিকলু কেইটাৰ পৰা পাইনএপল খাই আছো হাই বোলো হাই हाय बोलो ना ब्लॉग में हाय बोल दो हाय हाय इधर में बोलो इधर डर गया वाओ पाइनएपल লৈ আছে আমি পাইনএপল খাই আছে मैं खुद खा लूं পাইনএপল খাম আমি मैं खुद এয়া পাইনএপল লো গাইস আৰু জাৰ্নিটো আমাৰ ষ্টাৰ্ট হৈ দিব কন্টিনিউ হৈ দিব पाइनएपल পিয়াৰ ভিডিঅ' বনোৱা গাইস আচ্ছা গাইস আমি নামিহে আছো প্লাস আপোনাৰ হল এয়া 15 মিনিটমান আমি নামিয়ে আছো আৰু এতিয়ালৈ পোৱা নাই আৰু সিফালে প্ৰিয়া ৰোহন আহি আছে এই গাইস ৰোহনৰ অৱস্থা চাওক অলপ জুম কৰি দি আছো গাইস এইটো চাওক আমাৰ मैं এনেকা চলি আছো এই ৰোহনৰ নামুতেই অৱস্থা নাইকিয়া হৈছে অহ একো নাই আমি জংঘল হাগি দিম ধুনীয়াকৈ পানী চানীও আছে গাইস চ' গাইছ অলপ আমি দেখা পাইছোঁ বুল ষ্ট্ৰেকৰ সেইখিনি বহু দূৰ খোজকাঢ়ি আছোঁ আমি তেতিয়াৰ পৰা আৰু আমাৰ লগত জনাদাই আছে জনাদা ভিডিঅ' কৰি আছে প্ৰিয়া আছে ৰোহন আছে কিন্তু অলপ ভাগৰ লাগিছে নেকি তোমালোকৰ নাই লগা অ'কে ত' গাইছ বলক চাই থাকক অঁ ত' গাইছ আমি অলপ দেখা পাই আছোঁ এতিয়া বুল ষ্ট্ৰেকৰ ভিউটো পাই আছোঁ আৰু চাই থাকক চ' আমাৰ লগত এইবিলাক ফ্ৰেণ্ডছ আহিছে বহুত ওদালগুৰিৰ পৰা আহিছে এইবিলাক বাইদেউহঁতে যাই আছে এতিয়া চ' গাইছ বহু দূৰ ট্ৰেক কৰি আমি ফাইনেলি এই বুল ষ্ট্ৰেকৰ এই ভিউটো পাইছোঁহি চাব পাৰে এয়া বুল ষ্ট্ৰেকৰ ভিউ ৱাও এয়া গাইছ জাষ্ট এনজয় কৰক ইয়া চাই থাকক এয়া আমি পালোঁ বুল ষ্ট্ৰেক সেয়া গাইছ বুল ষ্ট্ৰেক ইয়াত এণ্ট্ৰি ফিজ দিয়া আছে কেছ যদি কেছ বাই কেছ 100 আৰু 75 যদি UPI কৰে আপোনাৰ এই এয়াৰটেল গাল আমাৰ আৰু ইয়াত আপুনি লৈ ল'ব লাগিব হৈ গ'ল চ' পে'মেণ্ট হৈ গয়া ভাই আৰু এয়া গাইছ বুল ষ্ট্ৰেক চ' বহুত দূৰ নামি আমি আহি পালোঁ আৰু চাওক বুল ষ্ট্ৰেক কেনেকুৱা লাগে আপোনাক দেখাই আছোঁ গোটেইখিনি ভিউ ইয়াত বঢ়িয়া লাগিছে আহি কিনে যোনটো ভিউ একদম মানে ধুনীয়া ভিউ একদম মানে আপোনাক দেখাম নেচাৰেল ভিউটো ধুনীয়া লাগিছে একদম চাব পাৰে ইফালে কিছুমান ট্ৰেকিং কৰি আছে ইফালে আৰু ইয়াত আপোনাৰ ব'টিং কৰিম আমি
বেলেগ বেলেগ টুৰিষ্ট আহিছে কেনেকুৱা এক্সপেৰিয়েন্স কোৱা বুলছ ট্ৰেক আহি একদম মজা কোন ভাই এক্সপেৰিয়েন্স শ্বেয়াৰ কৰা অলপ বঢ়িয়া এইটো দেখাই দিয়া আমি কিমান পেমেন্ট কৰিছো বাৰু কি লিখা আছে এটা দেখাই দিয়া আচ্ছা আমাৰ এইটো পেমেন্ট হয়তো ল'ব লাগিব আপুনি 300 লিখিছে দেই 4 people 300 আৰু জনাদা এতিয়া ভিডিঅ' কল কৰি আছে কেনেকুৱা লাগি আছে তোমাৰ ধুনীয়া ভিউ সো গাইস ইয়াতে কিবা বেঙেনা দিয়া কথা পাতি আছে ওকে তো কিবা বেঙেনা দিয়া কথা কৈ আছে গাইস আমি এইটো আপোনাক শ্বেয়াৰ কৰিব নোৱাৰিম কিবা এটা হৈছে আমাৰ লগত এই বস্তুটো আমি শ্বেয়াৰ নকৰো শ্বেয়াৰ কৰিম নেকি হ'ব আমি পিছত শ্বেয়াৰ কৰিম ইয়াৰ পৰা ওলাই শ্বেয়াৰ কৰিম একচুৱেলি গাইস কি হ'ল আমি পিছত শ্বেয়াৰ কৰি আছো বস্তুটো দেখাই দিয়া এয়া গাইস ৰোহন আছে ৰোহনে পুৰা এনজয় কৰি আছে গাইস বুলছ ট্ৰেক এইটো বুলছ ট্ৰেক এয়াই বুলছ ট্ৰেক গাইস এই বটিং কৰিম আমি ফাৰ্ষ্ট আমি কিবা এটা খাই খাই ল'ব বোলা এইফালে চাইডত বোলা ছোৱালী আছে গাইস ইয়েছ দেখাই দিয়া ধুনীয়া গাইছ একদম লোকেশ্যন ধুনীয়া মানুহবিলাকো ধুনীয়া আৰু ইয়াত চব ধুনীয়া আছে গাইছ ইয়াত বেয়া একো নেদেখি চব ধুনীয়া দেখি চব ধুনীয়া বিউটিফুল প্লেচ গাইছ Okay. Hi, Modia guys. We don't fucking care. Your experience ko. Bull steak kenwa lagil apna? Super experience with free of entry. Yeah. Wow. So guys, ami free entry mai dilo guys. Isle amar ki hol? Ami online UPI kori dilo. Kintu UPI to nohol ge. Ami kolo ki hodo hoi gise. Ami hodo ahibo dise. So ami ahi golo enege guys. Ami etia prothome khai lo. ঠিক আছে গাইস সাইড হক বুলছ ট্ৰেক আৰু আমি এতিয়া প্ৰথমতে খাই লম আমাৰ পিকনিকটো কৰি লওঁ খাই লৈ কিনে যিমান ধুনীয়াকৈ ফটো উঠিম ফটোখিনি উঠি কিনে আৰু আৰামছে আমি লাহেকৈ যাই থাকিম আৰু পুৰা কাশ্মীৰ গাইছ আৰু এতিয়া ভাল লাগিছে কি এতিয়া ৰ'দটো কমিছে অলপ চ' এতিয়া আৰু বেছি ভাল লগা হৈছে এতিয়া আন্ধাৰ হ'ব বেছি ভাল লাগে আৰু ভাল লাগিব তেতিয়া আকৌ আন্ধাৰ হ'ব পুৰা কাশ্মীৰ আৰু কাশ্মীৰ মই যোৱা নাই যদিও গাইছ এনেকুৱাই হ'ব ন কাশ্মীৰ যাব নালাগে আমি বুলছ ট্ৰেক আহিলে হ'ল Wow. Yeah, rono gali bi hai. Vlog boni ase guys. Ebla kisi. কিবা এতিয়া ভাল পাই মানুহে মই দি দিম এইবোৰে পঢ়া এইটো আমাৰ কন্টেন্ট এইটোৱে আমাৰ কন্টেন্ট এইফালে বোট লৈ আছে গাইছ এইটো দেখি গাইছ কি কম আৰু মানে গাইছ মই ৱৰ্ডত ডিছক্ৰাইব কৰিব নোৱাৰোঁ মানে ইমান ভাল লাগিছে যিমানখিনি আমাৰ কষ্ট হৈছে কষ্টখিনি ইয়াত মানে ৱৰ্থ ইট আৰু পুৰা সাৰ্থক হৈছে আমাৰ আমি যিমানখিনি কষ্ট কৰিলোঁ ৰাতিপুৱাৰ পৰা আহি কিনে মানে চ' আমি এতিয়া খাই লওঁ অলপ পুৰা ৱৰ্থ ইট গাই পুৰা ৱৰ্থ ইট গাইছ আহক ইয়াতে এক্সপ্ল'ৰ কৰক ধুনীয়া লাগিছে বুলছ ট্ৰেক আহক আমাৰ পিকনিক পুৰা ৰেডি হৈ আছে চ' এতিয়া আমাৰ খানাখিনি ওলাই আছে আমি এতিয়া অলপ খাই লওঁ আপোনাক দেখাম কি কি খাম আমি চাই লওঁ ধুনীয়াকৈ বুলছ ট্ৰেক কিবা ক'ব নেকি ৰোহন ভাই তাতে গোবৰ আছে গোবৰ ভাই অ' ভাই কি কৰি আছে এইবিলাক ভাই কি কৰি আছে এইবিলাক আচ্ছা 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 এয়া বুলছ ট্ৰেকৰ পানীত আমাৰ गाइस ये छोटा सा एक प्रैंक हो गया रोहन के भाई के साथ बहुत ठंडा हो पानी ओहो तो भाई याते पूरा टच কৰি চোৱাচোন पूरा ठंडा ন পানীটো ভাই पूरा ठंडा পানী চোৱা এবাৰ হা এই মই এনেকৈ লাৰি দিলোঁ আৰু গাইছ খুব ঠাণ্ডা পানী জ্বলা দিওঁ ঠাণ্ডা হ'ব খুব ঠাণ্ডা মানে কাশ্মীৰ আৰু ভাই এইফালে বটিং চটিং হৈ আছে গাইছ ধুনীয়া একদম আৰু লগত মই আছোঁ গাইছ মোকো পাহৰি নাযাব আৰু চাই থাকিব ছাবস্ক্ৰাইব কৰিব গাইছ ছাবস্ক্ৰাইব নকৰে আপোনালোকে ছাবস্ক্ৰাইবাৰ হোৱা নাই মোৰ বেছি ছাবস্ক্ৰাইবাৰ 50 হ'ব গাইছ সাবস্ক্ৰাইব কৰিলে আৰু মোটিভেট হ'ম য়েছ
আমাৰ ছাবস্ক্ৰাইব কৰি থাকিব আৰু চাই থাকিব ব্লগবিলাক আমি দেখাই থাকিম আপোনালোকক ধুনীয়া ধুনীয়া জেগা এইবিলাক এতিয়া আমাৰ লাঞ্চটো কৰি লওঁ ইয়াত লাঞ্চ ৰেডি হৈ আছে এইবিলাক আমাৰ ভাই মা কচম কি ধুনীয়া ফটো হ'ব ইয়াত কি ধুনীয়া লাগা আছে বে চিৰিয়াছলি গাইজ ফটো লোৱা ফটো কমল থ'ব লাগিব ন চ' গাইজ আমি এতিয়া আমাৰ পিকনিক ষ্টাৰ্ট হৈ গ'ল পিকনিক আমাৰ পিকনিক চাই লওক জনা কেনেকুৱা লাগিছে কেনেকুৱা হেভেনত পিকনিক খাই আছো বঢ়িয়া লাগিছে মোহন ভাই লেগ পিচটো ল'লা বাৰু মোৰো লেগ পিচটো ভাল লাগিছে অ'কে চি ভাল চ' গাইজ দেখি আছে গাইজ আমি অলপ তেৰা হৈছে একো নাই চ' আমি অলপ আমি খাই লওঁ আপোনালোকে ভিউটো এনজয় কৰক ভিউটো তুমি দেখালে তেতিয়াহে এনজয় কৰিব দেখাইছোঁ বাৰু আৰু গাইজ সঁচাই এটা বেলেগ অনুভৱ ইয়াত খাই মানে ধৰক চাৰিওফালে নদী ইফালে লেক আছে ইফালে গছ গছনি আছে পাহাৰ আৰু ইয়াত আমি খাই চিকেন ৰুটি আছে মানে অদ্ভুত অদ্ভুত মানে ৱৰ্ডত আমি ডিছক্ৰাইব কৰিব পৰা নাই বাদুলে মিছ কৰিবা কিয় কি হ'ল কওক মানে কি কম এতিয়া এবাৰ খাই লৈছো যাবা কেনেকে এবাৰ দেখুৱাই লৈচোন পাহাৰটো ওপৰ আহিছো এই একদম ওপৰৰ মুধচৰ পৰা এতিয়া আহোঁতে ধুনীয়াকে আহিলো তেওঁ ক'বলগীয়া নাই এতিয়াতো বহুত ক'বলগীয়া আছে এতিয়া গম পাব কি কৰা যাব মই ভাবিছো কিবা ৰূপ এনেকা যায় ন সেনেকে কিবা এটা হ'লে ভাল আছিল খাই গৈ অলপ শুই ল'ব লাগিব লাগিব একো নাই গাইজ কৰি দিলে পুৰা আৰু ফাটিছে অলপ চকুৰে আমি আমাৰ ষ্টেমিনা বহুত আমি গাড়ী আমি লং ৱে আৰু ভাগৰ লাগিব আৰু চলো বেছি আহি আৰামছে আহি যাব ৰেগুলাৰ ভাল আছিলে কিন্তু আপ আছে আৰু আৰু পিয়া আছে পিয়া পাৰিব চাগে জনাদা পাৰিব মোৰ ডাউট আছে বাকী গাইজ চাই থাকিব মই ব্লগ বনাই থাকিম থেংক ইউ ফাটিছে গাইজ ফাটিছে আমাৰ ৰোহন ভাই মাথা ঘূৰাইছে আৰু আমাৰ এই জনাদা আৰু প্ৰিয়াই এইফালে বহি আছে গাইজ মই জুম কৰি দেখাই দিছোঁ এইটো জনাদা আৰু বহুত জোচ আছে জোচ আহি গ'ল নোৱাৰিম ভাই অলপ ভাগৰ লাগিছে বাৰু চ' গাইজ
ট্ৰেকিং ইজি নহয় গাইছ যেনেকৈ মুভিত দেখায় বা ৰিল চিলত যেনেকুৱা দেখাই থাকে পুৰা ধাপ ধুপ উঠি গ'লোঁ বহুত এনজয় কৰিম সেনেকুৱা নহয় উঠোঁতে গম পায় পুৰা ফাটি গৈছে আমাৰ বাকী একো নাই এনজয় গাইছ আমি অলপ ইয়াত ৰখিছোঁ একদম আৰু এইটো ঝৰ্ণা ৰখি আছে কি মজা কথা দি আছে ডাউন কৰো না ৰিংকুদা চবৰে ফাটিছে আমাৰ মিছা আহিলে নেকি তলৰ পৰা আমি তলৰ পৰা আহিলোঁ কিমান দূৰ আছে আৰু গম পোৱা নাই অলপ আছে আৰু বেছি নাই দিওঁ আহিছিলে নে আগতে আগতে আহা নাই আজি ফাৰ্ষ্ট নমস্কাৰ আৰু বঢ়িয়া লাগিল কিন্তু বুজটেক তলত কিন্তু ধুনীয়া হেলিকপ্টাৰ এটা আহি থাকিলে হেলিকপ্টাৰ পৰা এইফালে ৰোড চোড দিলে ভাল আছিল হৈ যাব যদি কৰে ইফালে পৰা ৰাস্তা উলিয়াব গাড়ী আহে না আহি আছে ইফালে পিকনিকত আহি আছে গাড়ী কোনফালে সেইটো আমি নাজানো গাইছ বাকী চবৰে হাই হৈ আছে মোটামুটি খালি আমাৰ জনাদা উঠিবই পৰা নাই এইটো জনাদা গাইছ এইটো বহুত তলত আছে জনাদা উঠিব পৰা নাই গাইছ লাগিব কিন্তু মই তাতে খোজকাঢ়ি যাব নাই মই জনাদাৰ জোচটো খুব হাই আছিলে নামোতেহে উঠোতে চবতকৈ ল' হৈ গ'ল আৰু এয়া গাইছ মই এতিয়াও পুৰা ঠিকে আছো নৰ্মেল बोलिए ना कुछ खासी में बोलिए हाय हेलो कुछ बोलिए क्या बोलते हैं हाय को हाँ क्या मतलब इसका अच्छा अच्छा बस्ती कहाँ मतलब हम कहाँ से हैं अच्छा ये खासी में ये है इसका मीनिंग थैंक यू तो ये हमारा खासी दीदी और हमार खासी है ना खुबलय अच्छा अच्छा खुबलय ट्राइब और ये सधी सधी मतलब नहीं यो हम लाए थे दुकान से लाए हाँ सधी और खूब धुनिया चाह दिसे जनादे न टेस्टी होइसे चाहটো आधा खालो अच्छा है ना तो खूब ভাল লাগিল আমি ইয়াতে অলপ চাহ তাহ খাই ললো নৰদা আছে আমাৰ লগত খুব টেষ্টি আৰু ইয়াতে আফটাৰ ট্ৰেকিং এনেকুৱা চাহ খাই খুব ভাল লাগিল আৰু इतना दूर था बाप रे बाप फट गया सबका मेरा नहीं फटा बाकी सबका फटा मेरा घर में फटेगा एक दिन तो सोने वाला था तो बाय बाय खुबलै खुबलै तो गाइस আমি খাসি ল্যাঙ্গুৱেজত আমাৰ খুবলাই বুলি কয় খুবলাই খুবলাই গাইস খুবলাই থ্যাংক ইউ খুবলাই মিন্স থ্যাংক ইউ জনানা খুবলাই 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 মেঘালয় খুবলাই মেঘালয় খুবলাই বাই 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 খুবলাই খুবলাই সো গাইস আমি ফাইনালি বুলষ্ট্ৰেক ওপৰ উঠি আহিলো এতিয়া আমাৰ ট্ৰেকিং কমপ্লিট হ'ল আৰু এতিয়া আমি ফাইনালি যাওঁ আৰু रोहन भाई আছে रोहन भाई কোৱা এক্সপেৰিয়েন্স কোৱা কেনেকুৱা লাগিল বুলষ্ট্ৰেক বহুত ভাল লাগিলে ইট ৱাজ এ বুলষ্ট্ৰেক and more it was a health check মানে উঠি আহোঁতে গাইছ আমি ফাটি গৈছে বেলেগ মানে আৰু প্ৰিয়া আছে প্ৰিয়া কিবা ক'বা কেনেকুৱা লাগিল পুৰা মজা লাগিল ওকে পুৰাই মজা লাগিল আৰু এতিয়া আমাৰ জৰ্ণাদা আছে জৰ্ণাদা ক'ব কি ক'ব কেনেকুৱা লাগিল জৰ্ণাদা এক্সপেৰিয়েন্স কওক বুলষ্ট্ৰেক বহুত বঢ়িয়া লাগিল এক্সপেৰিয়েন্স নেভাৰ আৰু ট্ৰেকটো কেনেকুৱা লাগিল ট্ৰেক হাই ফাই গাইছ আৰু তো গাইছ আমি হেৰি কি হ'ল ফ্লেছ অফ হৈ গ'ল গাইছ হেৰি আমি এতিয়া ফাইনেলি আমি এতিয়া ওলাওঁ বুলষ্ট্ৰেকৰ পৰা ইয়াৰ পৰা আৰু এতিয়া আমি তোমাৰ কি হ'ল 5:11 হৈছে তো 5:11ত আমি এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু আৰামছে যাই থাকিম লাহে লাহে চ' আমি ইয়াতে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আপোনালোকে চাই থাকিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব যদি ভাল পাইছে আৰু গাইজ subscribe Kamal's channel Thank you guys. Itu Rohan. আৰু আমাৰ প্ৰিয়া আছে প্ৰিয়া আৰু শেয়াৰ কৰিব গাইস শেয়াৰ কৰিব আৰু আহিব আপোনাৰ বুলষ্ট্ৰেক জনদা ওকে তো আমি সমাপ্ত কৰো গাইস ইয়াতে দ্য এণ্ড বাই বাই keep watching guys thank you see you next vlog guys